আপুনি কোন হয় কব পাৰা যে ইয়াতে কোন আহিব কোন নাহে আপুনি কোন হয় নমস্কাৰ বন্ধুসকল নমস্কাৰ মই জ্যেষ্ঠসকল আজি এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ভগৱানৰ কৃপাত মই ভালে কুশলে আছোঁ আজি ভিডিঅ'টো হ'ল এছঅপি আৰু জুবিন অনুৰাগী আৰু প্ৰথম ভাগে চাই গম পালে বিকাশ চেত্ৰী ওলাইছে আৰু বিকাশ চেত্ৰীৰ পৰা আজি কিছু বক্তব্য মই দিম গতিকে হয়তো মোৰ ভুলো হ'ব পাৰে বা শুদ্ধই হ'ব বা কোনো কথা নাই মই যে শুদ্ধই হ'ম তেনেকুৱা কোনো কথা নাই গতিকে সকলো অসমীয়া ওচৰত মই ক্ষমা প্ৰাৰ্থনা এটা আগতীয়াকৈ জনাই লৈছোঁ যিহেতু আমাৰ গণতান্ত্ৰিক দেশ হিচাপে মই এজন নাগৰিক হয় গতিকে মোৰ মৌলিক অধিকাৰ আছে মোৰ নিজৰ কথা মানে যিটো মনৰ কথা বক্তব্যটো মই উপস্থাপন কৰা গতিকে হয়তো ক'ৰবাত ভুলো হ'ব পাৰে গতিকে সেইকাৰণে আগতে আপোনালোকৰ ক্ষমাটো বিচাৰিলে মোৰ মনে কয় বহুত প্ৰয়োজনীয়তা যি নেকি হওক এইবিলাক কথা আলোচনা কৰি লাভ নাই বিশেষ কথাটো হ'ল আজি ভিডিঅ' যি প্ৰস্তুত কৰিছোঁ এই প্ৰস্তুত কৰা অনুৰাগী আৰু এছঅপি মই ইয়াৰ পূৰা মানে মাথাটো গৰম হৈ লাগি আছে মানে ভিডিঅ'টোবিলাক চাই আৰু যিহেতু জুবিন দা সঁচা অনুৰাগী হয় নহয় এইটো পিছৰ কথা কাৰোবাৰ এজনক ভাল পাওঁ বা ভাল পালেই যে ইমান প্ৰকাশ কৰি দেখুৱাব লাগে তেনেকুৱা কথা নাই এইটো মনৰ পৰা ভাল পোৱা কেমেৰা আগত আহি ভাল পোৱা এইটো বেলেগ কথা যিটো আমি খাটি খোৱা মানুহ দিন হাজৰিকা খোৱা মানুহ আমি ইউটিউবৰ আহি কথা নবকিলেও আমাৰ চলিব বা আমি দিন হাজিৰা কৰি খাওঁ আমাৰ কোনো হেৰিয়ে নাই মানে এই কি ভিডিঅ' বনাইছোঁ বা কিবা এটা কৰিছোঁ মানে তেনেকুৱা একো লাগিলে অসমৰ ৰাইজে কয় যে তই ভিডিঅ' নবনাওঁ বাছ আপোনালোকে মোৰ পেজটো চালে বা এই ইউটিউব চেনেল এটা আছে মোৰ সেইটো চালেই গম পাব কিমান দিনৰ পৰা মই ভিডিঅ' বনাওঁ আগৰ চেনেলটোতো বন্ধ কৰি দিলোঁ মই গতিকে ইমান পইচা লালচত অহা নাই কিন্তু যিটো কথা ৰিয়েল সেইটো কথা ক'বলৈ মই ভয় নকৰোঁ কাৰোলৈ খাটি নকৰোঁ গতিকে আজি এই ভিডিঅ'টো সেয়াৰ ওপৰতে উপস্থাপন কৰিবলৈ আহিছোঁ কথাটো হ'ল প্ৰথমে এই ভিডিঅ'টো চাই লওক মানে কাজিৰঙা মেইন যোনডোখৰ জেগাত হাতী ওলায় বাঘ ওলায় হৰিণা ওলায় ভালুক চবেই ওলায় মানে এইডোখৰ জেগাত বেলেগ মানুহৰ অথৰিটি নাই খোজকাঢ়ি যোৱা কিন্তু আমাক দিছে মানে আমি পদযাত্ৰা কৰিছোঁ জুবিন ককাই তাৰলৈকে মানে এইটো আমাৰ দৃঢ় প্ৰতিজ্ঞা আমি খোজকাঢ়ি যাবই লাগিব আৰু জীৱ জন্তুক হয়তো জুবিন দাই বহুত ভাল পাইছিল সেই ক্ষেত্ৰত আমাক একো অপকাৰ নকৰে জয় জুবিন দা কৈ পিনে অথনিৰ পৰা বাটত যি দেখিম এইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাকী লাহে লাহে গৈ আছোঁ জয় জুবিন দা জয় জুবিন দা ভিডিঅ'টো চালে আপোনালোকে এই ল'ৰাকেইজন চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা ওলাইছে একদম সোণাপুৰলৈকে পদযাত্ৰা যিটো 450 কিলোমিটাৰ 450 কিলোমিটাৰ হৈ যাব গতিকে ইমান দূৰ পদযাত্ৰা ভাবক মই যদি এতিয়া কওঁ সিহঁতে অকল কেৱল নিজৰ লাভৰ কাৰণে ভিউজৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছে অকল সেইটো কাৰণে পদযাত্ৰাটো কৰিছে যদি আজি মই এনেকৈ কওঁ এছাম লোকে মোকতো খতম কৰি পেলাব ধুই দিব পূৰা কিয় আজি কথাটো কৈছোঁ এইটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়াহে বুজি পাব মই কিয় এইটো কথা ইউজ কৰিলোঁ শব্দটো কাৰণ এছাম অন্ধভক্ত কিছুমান লোকে কাৰোবাক ভাল পোৱা এছাম অন্ধভক্ত থাকে ন গতিকে ডাঙৰ ইউটিউবাৰবিলাকক যদি সমালোচনা কৰোঁ বা কিবা এটা কওঁ নহয় এছাম মানে অন্ধভক্ত ভালকৈ কথাবিলাক বিশ্লেষণ কৰি নাচায় মানে একো ভবা চিন্তা দেই তই আল বাল কিবা কিবি এইবিলাক বগিবা সেইবিলাকক মই কেয়াৰ নকৰোঁ গতিকে সেইকাৰণে এই ল'ৰাকেইজনক মই এইটো কথা মানে শব্দটো ইউজ কৰিবলগীয়া হ'ল গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ' ক্লিপ কেইটামান মই দেখুৱাই লৈছোঁ আপোনালোকক সম্পূৰ্ণকৈ চাই লওক তাৰপিছত মই নিজৰ মনৰ কথা যিটো বস্তু খুব লাগি আছে আজি সেইটো বস্তু উপস্থাপন কৰিম আপোনালোকক আজিকালি দিনত এনেকুৱা হৈছে সঁচা কথা যদি আমি ন্যায় বিচাৰি আছোঁ যে এতিয়া ন্যায় বিচৰাবোৰৰ ওপৰতে এতিয়া উল্টাকৈ মানে প্ৰেছাৰ দি আছে উল্টাকৈ নাম বদনাম কৰিব চেষ্টা কৰি আছে যোনে ন্যায় বিচাৰি আছে যোনে সঁচা বস্তু দেখাব বিচাৰি আছে আৰু যিসকলে ফেক বস্তু দেখাই আছে ফেক বস্তুবোৰক তাতে লোকেল বাসিন্দা যিখিনি আছে সোণাপুৰৰ সেইখিনি এৰিয়াৰ যিখিনি লোকেল বাসিন্দা আছে তেওঁলোকে বহুত বেছি কষ্ট কৰি সেই ঠাইখিনি বহুত ধুনীয়াকৈ ৰাখিছে পৰিষ্কাৰকৈ ৰাখিছে কিন্তু ৰাতি তাতে কি হৈ আছে নাজানো সেইবিলাক মই একো ক'ব নাযাওঁ কিন্তু ক'ৰ মানুহ আহিলে কি কৰিছে সেইবিলাক একো নকওঁ তাৰপিছত আমি এটা সিদ্ধান্ত ল'লোঁ যিহেতু লোকেল মানুহখিনি সোণাপুৰৰ লোকেল মানুহখিনি ইমানখিনি কষ্ট কৰি আছে জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে ৰাতিপুৱা 4টা-5টা বজাতে ইমান চাফা কৰে তে আমি ভাবিলোঁ আমিও গৈ অকণমান তেওঁলোকক চাফা কৰাত আমি অকণমান চাফ চিকুণতা কৰিবলৈ চেষ্টা কৰিলোঁ আৰু যেতিয়া আমি চাফ চিকুণতা কৰা আৰম্ভ কৰিলোঁ তেতিয়া আপোনালোকে দেখা পাইছে ভিডিঅ' অলৰেডি বহুত মানুহ চাইছে তেতিয়া আমি তাতে আইচক্ৰীমৰ পেকেট গুটখাৰ পেকেট আমি চাকি ধুনীয়াকৈ আমি চাইড কৰি চাফা কৰিছোঁ ধূপকাঠি চাফা কৰিছোঁ তাৰ লগতে আমি গুটখাৰ পেকেট আইচক্ৰীমৰ পেকেট বহুত বেছি পাইছিলোঁ সেইটো মই দেখাইছোঁ সেইটো মোৰ ভুল হ'ল
মদৰ বটল সৰু দেখাইছিলোঁ সেইটো তাতে পাইছিলোঁ কাৰণে দেখাইছোঁ এইটো কিবা মই ঘৰৰ পৰা লৈ যোৱা নাই তাতে বটলটো কোনোবা এটা মই দুটামান মই আপোনাক দেখাই আছোঁ নিউজ চেনেলত কিবা কিবি আহি আছে মোৰ কথা এইটো ভুল কৰিলোঁ নেকি আপোনালোকে কওকচোন তাতে মই যিখিনি বস্তু পাইছোঁ যিখিনি দেখাইছোঁ এটা ৰিয়েলিটিটো দেখাইছোঁ মই এইটো কওঁতে মোৰ দেখাব মোৰ বেয়াও লাগিছিল হ'লেও মই দেখাইছোঁ যাতে এনেকুৱা ধৰণৰ কাম নকৰে সকলো ভিডিঅ'খিনি চালে আপোনালোকে এতিয়া ভিডিঅ'টো চাই কেনেকুৱা বুজিলে মানে কিছুমান অন্ধভক্তবিলাকে অলপ ক'বতো সেইকাৰণে মই ফুল ভিডিঅ'টো আপোনাক দেখুৱাই যাতে কথাটো একদম পূৰা ধুনীয়াকৈ উপস্থাপন কৰিব পাৰোঁ এতিয়া মই সেই ল'ৰাকেইজনক যোনজন ল'ৰাকেইজনে যে পদযাত্ৰা কৰিছিলে মই যে কৈছিলোঁ যে ভিউজৰ কাৰণে সিহঁতে অকল কৰিছে নিজৰ লাভৰ কাৰণে এতিয়া এয়া কথা আচল অৰ্থটো মই বিশ্লেষণ কৰিম আপোনালোকক যিটো মনৰ ক্ষোভ সেইটো আপোনালোকক প্ৰকাশ কৰিম আজি এতিয়া বিকাশ চেতিয়া এদিনৰ কাৰণে গৈ মেলি পূৰা তাত ভিডিঅ'টো বনালে দেখুৱাই দিলে মদৰ বটলটো এতিয়া প্ৰথম কথাটো হ'ল অনুৰাগী মই এছবিটো মই পিছত আলোচনা কৰিম এতিয়া অনুৰাগী যিটো প্ৰশ্ন মই সেইটো উত্তৰ দিবলৈ বিচাৰিছোঁ এতিয়া সেই ল'ৰাকেইজন যদি মই এনেকৈ কওঁ তেনে মনত মানে কেনেকুৱা অনুভৱ হ'ব আপোনালোকে ভাবক কেনেকুৱা এটা মানে যিকেইজন ল'ৰাই 450 কিলোমিটাৰ 400 কিলোমিটাৰ 500 কিলোমিটাৰ যদি খোজকাঢ়িব পাৰিছে পদযাত্ৰা ভাবক মানে কমটি মানে সাহস লাগিব আজি 50 কিলোমিটাৰ খোজকাঢ়িবলৈ টিকা মানে পক গোটেই বিষাই অৱস্থা বেয়া হৈ যায় ভৰি অৱস্থা বেয়া হৈ যায় 450 কিলোমিটাৰ হাপেখাটিৰ পৰা চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা ওলাই সোণাৰপুৰলৈকে গৈছে ন্যায় পাওক নাপাওক জুবিন দা সেইটো পিছৰ কথা ন্যায়টো এটা তদন্তৰ মাধ্যমে গুচি যাব আইনৰ ফালে যাব কিন্তু যে মনত এটাই বস্তু যে জুবিন দা ন্যায়টো পাব লাগে মানে সোনকালে পাব লাগে সেই মনত আশা লৈ ইমান দুখ খোজকাঢ়ি নিজৰ ভৰি মানে সময় লোকচান কৰি মানে ইমান দুখ তাকো খোজকাঢ়ি পদযাত্ৰা কৰিছিলে তেনেকুৱা হ'লে সেইবিলাক কি আপুনি অনুৰাগী বুলি ক'বনে নে এনেই ভিউজৰ নামত কৰিছে বুলি ক'ব কোন আচল অনুৰাগী এতিয়া যিসকল এদিনৰ কাৰণে যাব ভিডিঅ' এটা বনাব যাও অকণমান মাৰি দিব তাত মদৰ বটল এটা দেখুৱাই দিব সেইবিলাকক মানে একদম আপোনালোকে মানে পূৰা জুবিন দা ফুল অনুৰাগী মানে অতদিনে ক'ত আছিলে আপোনালোকে জুবিন দা ঢুকোৱাৰ আগত যেতিয়া সমাগম হৈ ভিডিঅ' প্ৰস্তুত কৰিছে তাত দুদিনমান পিছত গায়বে হৈ আছিলে তাৰপিছতে কিছুমান সমালোচনা কৰা দেখি আকৌ মাৰ্কেটত নামিছে সেইটোৱে বুলি ক'ব লাগিব আপুনি এতিয়া মেইন কথাটো হ'ল অতদিনৰ পৰা সেই যিখিনি স্থানীয় বাসিন্দা নিভাজ মানুহখিনি যি সহজ হ'ল আপোনাৰ ভিডিঅ'টো চাই লওক আজি আহিছোঁ চাফা কৰিবৰ কাৰণে কিন্তু বাইদেউহঁতে আছে বাইদেউহঁতে সদায় চাফা কৰে ন বাইদেউ আপোনাৰ নামটো কি হয় আৰু আপোনাৰ বাইদেউ আপোনালোকে ডেইলি চাফা কৰে ন এই বাইদেউহঁতে ইয়াৰে হয় স্থানীয় বাসিন্দা তো ইয়াতে বাইদেউহঁতে ডেইলি চাফা কৰে চালে সেই নিভাজ সহজ হ'ল মানুহখিনি যিখিনি মানুহ ৰাতিয়ে দিনেতো কষ্ট আজি ইমান দিন কষ্ট কৰি আছে আজিলৈকে কোনো এটা নিগেটিভ দেখুওৱা নাই তেতিয়াহ'লে আপুনি একেদিনাখনে গৈ নিগেটিভ সেই বটলটো ক'ব পৰা বতাহত উৰিও আহিব বা কিবা হয় আজি মানে কি ক'ম আৰু ভাষা নাই ক'বলগীয়া মানে আজি এটা কৈ আছে মোৰ নিউজ চেনেলত দুটামান সেই নিউজ চেনেল আজি ইমান দিনে নিউজ চেনেলবিলাক মিডিয়াবিলাকে দিন ৰাত একাকাৰ কৰি কষ্ট কৰি দৰমহাও কমটি পায় কি বুলি ভাবিছে আপোনালোকে ইউটিউবত লাখ লাখ টকা পইচা নাপায় দৰমহাও কমটি পায় খুব বেছি 10-15 হাজাৰ 20,000 টকা সেই দৰমহাটো কেতিয়াবা লৈ একদম পজিটিভ নিউজ এটা দেখুৱাই সিহঁতৰো মদে ভাগে দেখুৱাই এতিয়া আপুনি যিটো ভিডিঅ' প্ৰস্তুত কৰি দিলে মদৰ বটল লৈ সেই মদৰ বটল এতিয়া পূৰা নিগেটিভ নিউজ আহিবলৈ হেৰি হৈ আছে মই চাই আছোঁ জুবিন দা সঁচা অনুৰাগী হয় নহয় এইটো পিছৰ কথা ভাল পাওঁ কাৰোবাক গতিকে চকু আৰু নাক মুখ চব সমান হৈ আছে চাই আছোঁ আমি কোনে কি হৈ আছে কেৱল অপেক্ষা ন্যায় কেনেকৈ ধৰণে পাব লাগে অকল হালা কৰি প্ৰতিবাদ কৰি ন্যায় বহোৱা বস্তু নহয় গতিকে অপেক্ষা গোটেই অসমবাসী অপেক্ষা কৰি আছে ন্যায়টো কোন পক্ষে যাব অকল মনে মনে থকাৰ কাৰণে বুলি নাভাবিব যে এই মানে যাত্ৰাটো অন্ত পৰিল আহিবলগীয়া যোনখন চিনেমা জুবিন দা সেই চিনেমাখন চাই ল'ব তাৰপিছত কি অৱস্থা হ'ব অসমত গতিকে সেই অনুৰাগী হিচাপে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ অনুৰাগী অৰ্থটোত এতিয়া এছঅপি কথাটোলৈ আহিছোঁ প্ৰথমতে এছঅপি কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে এটা অনুৰোধ যে শদিয়া পৰা অসমৰ লাষ্ট সীমা শদিয়া
গতিকে শদিয়াৰ পৰা যিজন মানুহে ৰাতিপুৱা ওলাই যাব, নিজৰ গাড়ী কিছুমানে নাথাকিবও পাৰে, থাকিবও পাৰে, ভাড়া গাড়ীতো যাব পাৰে, তালৈ জুবিন দাৰ ক্ষেত্ৰলৈ কিছুমানে যাব, মেক্সিমাম মানে কিছুমান গাড়ী আছে বা নাই। আমাৰ ল'ৰাই দিন হাজিৰা কয় আমাৰতো গাড়ী মটৰ নাই, আমি কিবা এটা মিলাই মেলি ক'ৰবালৈ যাবলৈও পাওঁ চাবলৈ। যদি সময়টো নিমিলে, ইয়াৰ পৰা যদি ৰাতিপুৱা আমি তিনিচুকীয়াৰ পৰা যাওঁ, শদিয়াৰ পৰা যাওঁ, এনে ছাপ'জ কথাটো কৈছোঁ, যদি গুৱাহাটীলৈকে যাওঁ, সোণাপুৰলৈকে কমচে কম ৰাতিপুৱা মানত পামগৈ বা ৰাতি পামগৈ। বাছৰ গাড়ীত গ'লেতো জানেই ঘেগেলা খেতেলা খাই যাব লাগিব, নিজৰ গাড়ীটো নায়েই বা আছে নাই সেইটো পিছৰ কথা। তেতিয়াহ'লে ভাবকচোন, সেই মানুহখিনিলৈ ভাবক, অন্ততঃ 3-4 মাহ বা 6 মাহমান যাবলৈ দিয়ক। আপোনাক সেইটোৱে অনুৰোধ, যাতে এনেকুৱা এটা প্ৰশ্ন নহয় যে জুবিন দাৰ ক্ষেত্ৰত সমাগম হোৱাৰ কাৰণে প্ৰতিদিনে এটা নতুন নতুন প্ৰশ্ন উত্থাপন হৈ আছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ভয় খালে, সেইকাৰণে SOP আনি দিলে। তেনেকুৱা এটা প্ৰশ্ন নুঠক। গতিকে আপুনি অসমৰ ৰজা, এতিয়া গণতান্ত্ৰিক দিশত আপুনি এজন ৰজা হয়, গতিকে ৰজাই প্ৰজাৰ কথা শুনা পূৰা অতি প্ৰয়োজনীয়। কাৰণ ৰজা মানে সেই প্ৰজাখিনিয়ে মনায়। মোৰ সেইটো আশা, আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি প্ৰজাৰ কথাখিনি গম পায়, যাতে এনেকুৱা এটা পিছলৈ প্ৰশ্ন নুঠক। আপোনাৰ ওপৰত বিশ্বাস আছে, যাতে আপুনি এই বিষয়টো চাই যাতে অলপ দিনৰ কাৰণে হ'লেও এটা সময়সীমা নবনাকৈ, কাৰণ আমি জুবিন দেশৰ মানুহ। কাৰণ জুবিন দাই মানে এটা চালে বা তালৈ গ'লে এটা যিটো পজিটিভ ফিল, কিন্তু আমি ভগৱান দেখা নাই, এই কলিযুগত ভগৱান দেখা নাই, কিন্তু সেই ভগৱান দেখা সেই মানুহজনে মানে হয় মানুহ ৰূপত আহিছিল, কিন্তু এই কলিযুগৰ ভগৱান আমি দেখাই থৈ গ'ল এই জুবিন দাই। মানুহক কেনেকৈ সহায় কৰিব লাগে, নিজ স্বাৰ্থৰে কেনেকৈ মানে ক'বলৈ ভাষা নাই। গতিকে জুবিন দাই ন্যায় পাবই লাগিব। জাষ্টিছ ফৰ জুবিন দা সকলোৱে লিখক। জয় অসম। এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, ক'ৰবাত মোৰ ভুলো হ'ব পাৰে। গতিকে যদি ভাল লাগিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। SOP আৰু এই অনুৰাগী আৰু কিছুমান অন্ধভক্ত কিছুমান থাকে যে কিছুমান মানুহক বহুত ভাল পায়, সেইসকলে মই অন্ধভক্তটো শব্দটো ইউজ কৰিলোঁ। সেয়ে জয় অসম।